আহিছোঁ মানে ডে 1 হয় আজি ৰাতিপুৱা পাইছোঁহি 5টা বজাত তো আজি আহিছোঁ আমি প্ৰথম ছায়েন্স চিটি আগতে বাৰু চাইছোঁ 4-5 বাৰ হ'লেও কলকাতা আহিছোঁ যেতিয়া আজি আকৌ আহিছোঁ আৰু বেটা এতিয়া ডাঙৰ হৈছে ন তো বেটাকো অকণমান ঘূৰাম বুলি পেলাই লৈ আহিছোঁ তাকে ব'লক দেখাই থাকিম আগলৈকে এতিয়া প্ৰথমতে আমি টিকেটটো কৰি লওঁ এইটো হৈছে টিকেট কাউণ্টাৰ ইয়াতে গৈ পেলাই আমি টিকেটটো কৰি ল'ব লাগিব প্ৰথমতে তাকে গৈ আছোঁ এতিয়া মেইন এণ্ট্ৰি গেটটো এইটো তলেৰে এণ্ট্ৰি কৰিলে এইটোৰে কৰিব পাৰি বাট আমি এয়া ওপৰেৰে যাম ৰ'পৱেৰে তো টিকেট কাটিব গৈছে ৰখি আছোঁ এতিয়া এয়া আমি টিকেট কাটি ল'লোঁ এইটো 160কৈ লৈছে পাৰ পাৰ্চন ৰ'পৱেৰে এণ্ট্ৰি কৰিম তাকে এতিয়া গৈ আছোঁ ব'লা এয়া আহি গ'ল এতিয়া আমি উঠিম তাত বেটা মই ভাবিছিলোঁ ভয় কৰিব নেকি বাট সি বেছি এক্সাইটেডহে হয় মই ভয় কৰিব বুলি ভাবিছিলোঁ পূৰা বহি লৈছে ভয় লাগিব নি বেটা ভয় লাগিব নালাগে এয়া বেটা বহি আছে আৰু এইটো চাইডে মই বহিছোঁ এতিয়া যাম মানুহ আৰু এইফালে 2-4জন হ'বলৈ আছে তো ফালে যাম আৰু এতিয়া চালু হৈ গ'ল ওপৰৰ পৰাহে ভাল লাগে ইমান ধুনীয়া গাৰ্ডেনখন ইমান ধুনীয়াকৈ ৰাখিছে এই ৱাটাৰটো চাবৰ কাৰণে এইটো ৱাটাৰটো চাবৰ কাৰণে দৌৰ মাৰি পেলাই গৈছিলে সি এইটো চাবৰ কাৰণে দৌৰ মাৰি গৈছিলে মই আকৌ লৈ আহিছোঁ তাক দেখাব লাগিব এইটো যোৱাৰ সময়ত আমি এনেকৈ তলেৰে গ'লে এইটো গেটেৰে আমি এণ্ট্ৰি কৰিব লাগিলে হয় বাট আমি সেইফালে যোৱা নাই ৰ'পৱেৰে আহিছোঁ কাৰণে ওপৰেৰে আহিছোঁ একেবাৰে লাষ্ট পাম গৈ পেলাই লাষ্টৰ পৰা এনেকৈ আহি পেলাই আকৌ মানে এইটো গেটেৰে ওলাম আৰু এইবিলাক চব কি ধুনীয়া লাগিছে আৰু এইটো যে বিল্ডিং আছে ন এইটো হৈছে হেৰি অঁ ট্ৰাম্প টাৱাৰ চুইমিং পুল আছে ন তাত চুইমিং পুল আছে তাত আমি এতিয়া ৰ'পৱেৰ পৰা নামিলোঁ আৰু নামিয়ে দেখিছোঁ এইটো কিবা এটা বনাই আছে ইয়াতেও চাগে কিবা এটা হ'ব চাগে আৰু আমাৰ বেটাই কান্দি আছে অ' প্লেন চাবহি এইখিনিতে আছে এইখন চোৱা এইখন সেইফালে আছে চাবা অ' তুমি চলাবা অ' মা চলাব বোলে অ' প্লেনখন সি চলাব তাক চলাবলৈ মন গৈছে হ'ব দিয়া চলাবা দিয়া এতিয়া প্লেন চাবলৈ গৈ আছোঁ নহ'লে বেটাই কান্দিব তাৰ কাৰণে আহিছোঁ বাৰু মেইনলি আমি তাক দেখাবৰ কাৰণে গতিকে এতিয়া গৈ আছোঁ অঁ যাব নোৱাৰি সি তাৰ এইখন ভিতৰত যাবলৈ লাগে জোৱাই দিয়া কথা তাত যাব নোৱাৰি বেটা তাৰ সেইখন ভিতৰত যাবলৈ মন মানে সেইখন সি চলাব নোৱাৰি বেটা বেটা ডাইন'ছৰ চাবা আমাৰ বেটাই বোলে ডাইন'ছৰ চাই গতিকে আমি এতিয়া এইটোত যাম এইটো ছায়েন্স এক্সপ্ল'ৰেশ্যন হল তো তাত মানে কিবা কিবি এক্টিভিটিবিলাক হয় মানে যেনেকৈ ডাইন'ছৰৰ কিবা কিবি শ্ব' দেখায় আৰু কিবা কিবি চাব পাৰি আৰু ধেৰ কিবা কিবি আছে মই ভিতৰত গৈ পেলাই বাৰু দেখাম তাৰ কাৰণে টিকেট কাটিব লাগিব এতিয়া গৈ আছোঁ তাত টিকেট কাটিবৰ কাৰণে আৰু ইয়াত দুটা শ্ব' হয় ইভলিউশ্যন অফ লাইফ এ ডাৰ্ক ৰাইট তাত ল'ব ভিজিটৰ কাৰণে জেনেৰেল ভিজিটৰ কাৰণে পাৰ হেড 50 আৰু লগতে ডিজিটেল পেন'ৰামা অন হিউমেন ইভলিউশ্যন তো তাত 60কৈ লয় আৰু ইয়াত আমাৰ টিকট কাটি আছে এতিয়া আমি লিফ্টত আছোঁ পেন'ৰামা অন হিউমেন ইভলিউশ্যনটো হ'ব ফাৰ্ষ্ট ফ্ল'ৰত তো ফাৰ্ষ্ট ফ্ল'ৰত যাব দিছে গৈ আছোঁ এইটো চোৱাৰ পিছত আকৌ নেক্সট গ্ৰাউণ্ড ফ্ল'ৰত হ'ব তো তাকে আহিম আৰু তাত হ'ব হিউমেন ইভলিউশ্যন বাট 4টা বজা নাই কাৰণ আমাৰ 4টাৰ পৰা শ্ব' আছে আমি এইবিলাক অকণমান চাই লওঁ আৰু এয়া আমাৰ বেটাই কি কৰি আছে ইণ্টাৰনেট এণ্ড ব্ৰাউজাৰ কেনেকুৱা কি এইবিলাক ইয়াত ধুনীয়াকৈ পোৱা আছে আৰু আমাৰ এক্সপাৰ্ট এইবিলাক এনেই একো নাজানে এনেই কিবা টিপি আছে অ' এক্সপাৰ্ট
একো নাজানে এনেই টিপি আছে এইটো হলত চববিলাকে আৰু চায়েন্সৰ বস্তুবিলাক আছে আৰু যেনেকৈ এইবিলাক যিকোনো বস্তু য'ত য'ত যি আছে চব চায়েন্সৰে আছে চববিলাকবোৰ আমি বুজিও নাপাওঁ কিবা ইলেক্ট্ৰকাৰ্ডিঅ'গ্ৰাফি কি হয় ইয়াত আছে MRI মেচিন টেক্সটাইল এণ্ড ৱেভিং এইবিলাক তাঁতশালৰ কথা ইয়াত আছে এনচিয়েণ্ট ইণ্ডিয়া টেকন'লজি আৰু এইবিলাক জানো কি ইণ্ডিয়া এ গ্ৰেট ট্ৰেডিশ্যন ইন এইবিলাক আৰু কিবা নাও চাও যে বনাই আছে ত' এই আগৰ ফালে তাজমহলো আছে আৰু ইয়াত এটা তাজমহল আৰু কি এইটো বৃহদীশ্বৰা টেম্পল এইটো কুতুব মিনাৰ আমি হিউমেন ইভলিউশ্যন শ্ব'টো চাই আহিলোঁ আৰু তাত কেমেৰা এলাও নাই কাৰণে ভিডিঅ' কৰিব হোৱা নাই বাৰু তাত এনেকৈ আৰু মানৱ জাতি কেনেকৈ কি স্তৰ পাৰ কৰি পেলাই আজি এতিয়া চিটুৱেশ্যন পাইছে কেনেকুৱা কি আছিলে মানুহবিলাক আগত কেনেকুৱা আছিলে এইবিলাকে দেখাইছে আৰু তো এতিয়া ওলাই আহিলোঁ তাৰ পৰা এতিয়া আৰু এটা শ্ব' আছে সেইটো কাৰণে অলপ ৰখিব লাগিব এয়া নেক্সট শ্ব'ৰ কাৰণে আহিছোঁ দেখিছেন নাই কিমান ভিৰ বাপৰে বাপ কিমান যে মানুহ নহয় তাত একদম লাইন মানুহ আমিও অকণমান সময় অকণমান মানে বহুতখিনি সময় ৰখিবলগীয়া হৈছে ৰখিহে পাইছোঁ আৰু বেটাই কেৱল যায় ভিতৰত যায় ৰখি শেষত ফাইনেলি পালোঁ আৰু এয়া চাব হা ভিতৰৰ ফালে এয়া এইটো আৰু এয়া পৃথিৱীখন আগতে কেনেকুৱা আছিলে মিলিয়ন বছৰ আগত সৌৰজগতখন কেনেকুৱা কি চিটুৱেশ্যনত আছিলে পৃথিৱীখন কেনেকুৱা কি চিটুৱেশ্যন আছিলে প্ৰথমতে কি জীৱ আহিলে ইয়াত কেনেকুৱা গছ গছনি বা ইয়াৰ বাতাৱৰণ কেনেকুৱা কি চিটুৱেশ্যনত আছিলে গোটেইবিলাক মানে ইয়াতে দেখাইছে আৰু যেনেকৈ প্ৰথম ডাইন'ছৰ আহিছিলে তাৰপিছত লাহে ডেভেলপ হৈ আকৌ কিবা ডাঙৰ ডাইন'ছৰ সৰু ডাইন'ছৰ তাৰপিছত হাতী বা এনেকৈ আৰু ডেভেলপ হৈ যেনেকৈ আজিৰ যিটো চিটুৱেশ্যন পাইছে তো ইয়াত মানে গোটেইখিনি মানে দেখাইছে আৰু আমাৰ বেটাই খুব ভাল পাইছে চাই সি একদম অসমৰ পৰাই আহিছে কলকাতালৈকে খালি ডাইন'ছৰ চাবলৈ আমাৰ অসমতো ছায়েন্স চিটি বনাইছে কিন্তু মানে অসমৰ ছায়েন্স চিটিত এবাৰ গৈছিলোঁ কিন্তু তাত ডাইন'ছৰ নাই সি মানে স্পেচিয়েলি এইটো ডাইন'ছৰ চাবলৈ ইয়াত আহিছে কি ক'ব ল'ৰা এতিয়া মানে ফাইনেলি আৰু খতম হৈ গ'ল তাৰ পৰা ওলাম আৰু এতিয়া আমি এইটো হলৰ পৰা ছায়েন্স এক্সপ্ল'ৰেশ্যন হলৰ পৰা ওলাই আহিলোঁ আৰু আহি পেলাই আইচক্ৰীম খাম এতিয়া বেটাইও আইচক্ৰীম লৈ আছে আইচক্ৰীম খাম আজি বতৰটো এনেকৈ গৰম নাই একদম ধুনীয়া ঠাণ্ডা ধুনীয়া বতৰ একদম চাব পাৰে খুব ধুনীয়া বতৰ কোনো ধৰণৰ গৰম চৰম নাই হ'লেও এনেই খাবলৈ মন গৈছে খাম আৰু মানে খাই লওঁ এতিয়া বেটা পৰি গ'ল আৰু এতিয়া আমি ধুনীয়াকৈ এয়া আইচক্ৰীম খাই আছোঁ এয়া মানুহজনে খাই আছে এয়া বেটাই খাই আছে আৰু ফ্ৰণ্টত এয়া ধুনীয়া গাৰ্ডেন আছে পূৰা ল'ৰা ছোৱালীবিলাকে পূৰা ঝুলনা ঝুলি আছে বহুত কিবাকিবি আছে ইয়াত আৰু অলপ আগতে ইয়াত বৰষুণো দি উঠিছে খুব ধুনীয়া পৰিৱেশ আৰু এইটো যে ইয়াত পূৰা মাছৰ মানে হেৰিবিলাক আছে বিভিন্ন ধৰণৰ মাছবিলাক আছে ইয়াত একুৰিয়ামত ৰখা আছে তাৰপিছত সেইটো নাচাওঁ আৰু বহুতবাৰ চালোঁ একদম ওপৰলৈ উঠি যাব লাগে খোজকাঢ়ি পেলাই তো সেইটো চাবলৈ মন নাই আৰু ইয়াত বাচ্ছাবিলাকৰ কিবাকিবি এক্টিভিটি এৰিয়া আমাৰ বেটাই এতিয়া ইয়াত কিবাবিলাক ঘূৰাই আছে আৰু ঢেৰো কিবাকিবি আছে বাট আমি নাযাওঁ সেইবিলাকত আৰু সেই ঝুলনাকেইখনত ঝুলিবলৈ মন আছিলে কিন্তু এইবিলাকে ক'ত জানো নেৰিবই চাগে অকণমান ঝুলনাত উঠিবলৈ মন আছিলে বাট বহুত টাইমৰ পৰা ৰখিছোঁ এৰা নাই গতিকে আৰু ৰখি নাথাকোঁ আৰু যামগৈ বাকী বেটা চলাইছা দিয়া চলোৱা দেই আৰু এতিয়া এইটো এটা হল ইয়াতো কিবাকিবি শ্ব' হয় ইয়াত বেলেগ চাগে নাচাওঁ খালি এটাৰ কাৰণে আহিছোঁ বাকী চবটো ইয়াত এক্টিভিটি আমি কৰিছোঁৱে আগত
মানে শ্ব'বিলাক আগতে আমি চাইছোঁৱেই, খালি এটা শ্ব'তে যাম বুলি ভাবিছোঁ, মানে গ্ৰেট ৱাল অফ চাইনা বুলি এটা আছে, সেইটো মানে ইয়াত যাব পাৰি, চিমুলেটৰ এটা আছে, তো চিমুলেটৰটো সেইটোতে আমি মানে যাম বুলি ভাবিছোঁ আৰু তাতে ইয়াত এতিয়া টিকেট কাটি লওঁ, চাই লওক এই প্ৰাইচবিলাক। যিটো টাইম মেচিন হয়, আমি যিটো চাম ৱাল অফ চাইনা, তাত সেইটো পাৰ হেড 60 rupeesকৈ লয়, তো আমাৰ ডেটাৰ কাৰণে নলয়, তাৰ কাৰণে দুটা টিকেট কাটিছোঁ, এতিয়া গৈ আছোঁ দেখাম বাৰু। আমি এতিয়া ভিতৰত সোমালোঁ, সোমাই পেলাই এইকেইটা, এইটো এটা চিমুলেটৰ, লগতে এইটো এটা ইয়াৰ ভিতৰত হয়, একদম মজা লাগে। আমি আগতে 2-3বাৰমান গৈছোঁ, মজা লাগে কাৰণে স্পেচিয়েল কাৰণে আহিছোঁ, বাকীবিলাকত নাযাওঁ, বাকী আৰু কিবা কিবি আছে চব সেইবিলাকত নাযাওঁ নাচাওঁ, বাকী খালি এইটো আছে। আৰু এয়া শ্ব' ষ্টাৰ্ট হৈ গ'ল, ৱাল অফ চাইনা। ইয়াত মানে ইয়াত খুব বেছি ভাল লাগে, খুব মজা লাগে, এনেকুৱা লাগে যেন আমি একদম পূৰা সঁচাকৈ এইখনত উঠি পেলাই গৈ আছোঁ নেকি, পূৰা একদম মজা ফিল ল'ব পাৰি। চিমুলেটৰ ন, গতিকে একদম ফিলটো পূৰা গম পায় আৰু যেন একেবাৰে তাত গৈ আছোঁ নেকি, একেবাৰে খলা বোমা বা যেনেকৈ টাইপত চাইকেলখন চলাই নি আছে, মানে পূৰা মানে খুব মজা লাগে আৰু আমি স্পেচিয়েলি এইটোৱে চাইছোঁ, মানে ইয়াত আৰু বহুত কিবা শ্ব' হৈছে সেইবিলাক চোৱা নাই, খালি এইটো চাইছোঁ, মজা পাওঁ, বিৰাট ভাল পাওঁ। আৰু আমাৰ দাৰ্চিলতো ক'বই নালাগে, একদম সি কি চিঞৰ মাৰিছে, একদম কি মজা পাইছে। গতিকে চাই মেলি হৈ গ'ল, আৰু বাহিৰত কিবাকিবি পানীৰ কিবাকিবি এটা দুটা আছে, কেইটা যাওঁতে চাই যাম। আৰু ইয়াতে এয়া ফাৰ্ষ্ট এইড চেণ্টাৰ আছে, লগতে ফুড কৰ্ণাৰ আছে, তাৰপিছত এনেকৈ আইচক্ৰীম ষ্টলটো জেগাই জেগাই আছে, ধেৰ। ভিতৰত আহিলে কোনো ধৰণৰ প্ৰব্লেম নাই, খালি ভালটো লাগে, পইচাটো অকণ বেছি বাৰু আইচক্ৰীম চাইচক্ৰীমবিলাকত। তাৰপিছত এনেকুৱা আৰু চাহ কফি যি লাগে আৰু চব আছে ভিতৰত, খালি পইচা লাগে। বাকী টিকেটৰ পইচাবিলাক ইমান বেছি নহয়, কিন্তু ঠিকে আছে। ৰ'পৱেত কিমানকৈ লৈছিলোঁ, 160কৈ ন, ৰ'পৱেত 160কৈ, আৰু এতিয়া যিটো টাইম মেচিনত গৈ আহিলোঁ এইটো 260কৈ লৈছে, আৰু ছায়েন্স এক্সপ্ল'ৰিং হ'লেতো 50-60 তেনেকুৱাই আৰু চবতে, তেনেকুৱাই আৰু। এতিয়া ওলাম আৰু এইখিনি লাষ্ট মানে এইখিনিৰ পৰা খোজকাঢ়ি আহিলে, এইটো মেইন গেট হয়, এইটোৰ পৰা খোজকাঢ়ি আহিলে যদি এইফালৰ পৰা সোমাওঁ, খোজকাঢ়ি সোমাওঁতে হ'লে এইফালৰ পৰা ষ্টাৰ্ট হয়। তো আমি ওপৰেৰে গৈছিলোঁ ন, গতিকে আমি এণ্ডিঙৰ পৰা চাইছোঁ, এণ্ডিঙৰ পৰা চাই এনেকৈ এতিয়া ওলাম আৰু ফ্ৰণ্টৰে, আৰু যাওঁতে পানীৰ কিবা কিবি আছে, এইখিনি ড্ৰেছবিলাক দেখাই পেলাই লৈ যাম। আৰু এইটো পানীৰ, সেইটো ভাল লাগিছে। আৰু সেইফালে কিবা এটা আছে, এইটো বনাইহে আছে, এইফালে কচুৰ পিছফালে, এইটো হোৱা নাই। বাকী এইটো পানীৰ এয়া, আৰু ইমান ধুনীয়া ডিচিপ্লিন, একদম বাগানী প্লেচটো, মানে পাৰ্কখন মানে খুব বেছি ডিচিপ্লিন, পৰিষ্কাৰ, বহুত ধুনীয়া, বহুত ভাল লাগে আহি পেলাই। এতিয়া হৈ গ'ল। আৰু সেইখন যে দেখিছে, জানো নাম বা কি কয়, এইবিলাকতো মানুহবিলাক মানে ঘূৰাই আৰু তলেৰে, কিছুমানে খোজকাঢ়িব নিবিচাৰে ন, গতিকে সেইবিলাকক সেইখনেৰে ঘূৰাই, কিবা পইচা লয় নাজানো, আমি যিহেতু সেইখনত যোৱা নাই গতিকে নাজানো। গতিকে ব'লা বেটা। আৰু এইটো চাওকচোন, ছায়েন্স চিটি, ইয়াত কি ধুনীয়াকৈ বনাই ৰাখিছে, মজা, খুব ধুনীয়া লাগিছে। আৰু আমাৰ ইয়াৰ বেটাক পূৰা দৌৰি আছে, সি পানী চাব, এইটো চাবৰ কাৰণে দৌৰি আছে। আৰু বাহিৰতো মানে খুব ধুনীয়া এখন পাৰ্ক আছে, কিছুমানে মানে ভিতৰত নাযায় ন, তো ভিতৰত যদি নাযায়, বাহিৰতে মানে এনেকৈ ঘূৰি ফুৰি, বাহিৰতো ঘূৰি ফুৰি পেলাই যাব পাৰে। ভিতৰত যাবলৈ যিটো টিকেট লাগে, গতিকে এইখিনি বাহিৰতো ঘূৰি ফুৰি যাব পাৰে। আৰু এইটো চাওকচোন, সেইটো কোনো ধৰণৰ এয়া নাই, পানী কেনেকৈ পৰি আছে, গতিকে আইডিয়া লগাওক এইটো কেনেকৈ পৰি আছে পানীটো, মইতো বাৰু জানো, মই আইডিয়া লগাব পাৰিছোঁ। বাকী বেটাই এইটো চাবলৈ আহিছে। এতিয়া যাওঁ আৰু, হৈ গ'ল চোৱা, ওলাই দিওঁ এতিয়া। গতিকে যাওঁগৈ এতিয়া ওলাই পেলাই। আমাৰো কেব বুক কৰিছিলে, কেব আহি ৰখি আছে বাহিৰত, এয়া গেটত ৰখি আছে কেব আহি। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব এটা কৰি যাব দেই। গতিকে আজিলৈ আহিছোঁ, বাই।